বহি আছোঁ বৰষুণ দিওঁতে হৈছে আকাশখন দেখিছে আপোনালোকে এতিয়া বহি আছোঁ কেম্পত ধুনীয়াকৈ ইমান ধুনীয়াকৈ ফুলবোৰ কাটি দিছে দেখিবলৈ ধুনীয়া এইবোৰ গোটেইবোৰ বেম্বো কটেজ একদম আকাশখন চব কেনেকুৱা হৈ গৈছে একদম পূৰা ডাৱৰ বৰষুণ দিব গাজি আছে আৰু ধুনীয়া পৰিৱেশ পাহাৰখন চব একদম মনোমোহা এটা নিজস্ব ৰূপ আছে আৰু সেই নিশাৰ ৰূপটো আমাৰ ৰিজৰ্টৰ পৰা আপোনালোকক দেখুৱাম যিহেতু দিনত আহি যিমান ভাল লাগিছিলে ঠিক তেনেকৈ এতিয়া ৰাতিও সিমানেই বেছি ভাল লাগিছে এইটো আমাৰ য'ত আছোঁ হোৱা ৰিজৰ্ট তাত আপোনাৰ এইটো হ'ল ৰিচেপশ্যন এৰিয়া ইয়াত আহি আপুনি বুকিং কনফাৰ্মেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আপুনি আপোনাৰ নিজৰ যিখিনি তথ্য লাগে সেইখিনি আপুনি ইয়াত লাভ কৰিব তাৰ পাছতে আপুনি যদি এইফালে চাই যেনেকৈ দিনত ভাল লাগিছিল আৰু পাৰ্কিং এৰিয়া এয়া পাৰ্কিং এৰিয়া আমাৰ গাড়ী পাৰ্ক আছে লগতে এইকেইটা আছে এডভেঞ্চাৰ ডেষ্টিনেশ্যন প্লাছ এক্টিভিটি আপুনি চব ধুনীয়াকৈ দিয়া আছে কি কি কৰিব পাৰে ইয়াত চেলেঞ্জ ইয়'ৰ ফিয়াৰ্ছ চব আছে আপোনালোকে চাই লওক কিমানখিনি আছে এডভেঞ্চাৰ আপুনি এইখিনি কৰিব পাৰে ইয়াত ধুনীয়াকৈ তেখেতলোকৰ আৰু এতিয়া আমি ভিতৰলৈ ডাইৰেক্টলি সোমাই যাম সোমাই যোৱাৰ লগে লগে দেখিছোঁ এটা ধুনীয়া এটা ফাউণ্টেইন বিভিন্ন ৰঙী ফাউণ্টেইন আৰু দুয়ো কাষে ধুনীয়া ধুনীয়া সুসজ্জিত সৰু সৰু কটেজ এইফালে চক দুই চাইডে ইমান ধুনীয়া লাগিছে আপোনালোকক যদি মই ইয়াৰ পৰা দেখাইছোঁ ইমান ধুনীয়া লাগিছে এনেকৈ সোমাই যাম আপোনালোকক ধুনীয়াকৈ এইফালে দেখাই যাম আৰু লাইট যিহেতু মই কৈছোঁৱেই নিশাৰ এটা নিজস্ব মাদকতা আছে নিজস্ব পৰিচয় আছে গতিকে সেই নিশা যেতিয়া নিশা বাঢ়ি আহে ঠিক তেনেকৈ তাৰ সৌন্দৰ্যও বাঢ়ি আহে ঠিক এই ফাউণ্টেইনটো আপুনি দেখিছে ফাউণ্টেইন ইমান ধুনীয়া এটা ধুনীয়া ফাউণ্টেইন এটা ইয়াত আছে গতিকে আপোনালোকক মই দেখুৱাম আৰু আগতো দেখুৱাম আগত কি আছে কি নাই আৰু দেখুৱাম গতিকে ভিডিঅ'টো আগবঢ়াই নিম আৰু আপোনালোকক দেখাই যাম হে দোস্ত সো ইয়াত আহি আশ্চৰ্যতাৰ গান আমদালি গাতিবা ঋষিকেশৰ ৰিজৰ্টত অসমীয়া গান লগাই একদম টিপ টপ ফূৰ্তি কৰি আছোঁ শুনক ভাল লাগে কেতিয়াবা দূৰণি জেগালৈ আহিলেও কেতিয়াবা নিজৰ কিবা এটা পালে ভাল লাগে ইয়াত গ'লোঁ যে আমাৰ অসমীয়া গান লাগিব গতিকে আশ্চৰ্যতাৰ কিছুমান গান যিকেইটা ভাল লাগে গান অকল আশ্চৰ্যতা বিভিন্ন জনৰ নীলাকাশ দাৰ পৰা চবৰ গান লগাইছোঁ শুনিছোঁ ভাল লাগিছে আৰু এই ফটো ছেশ্যন চলিছে ইয়াত আমাৰ দুই মানে একদম কপি কেট দুইটা বাপেক জীয়েক
এয়া ফটো সেশন একদম ক'ব নোৱাৰা হয় ফটো সেশন চলিছে চক ফাউন্টেনৰ আগত ফটো সেশন চাইকেল নহয় টিলিঙা জাহানাত Back আছে ঐ ঐ Good बढ़िया हाँ good हाँ oi 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 very good hey বিহু বিহু চলি আছে আৰু মাজে মাজে আমাৰ নিজৰ ভাল লগা কিছুমান হেবিলাক আমি কৰি আছো গানটো শুনক মৰমে নেমানে বুলিছে সো যি নহক মৰম বহুত যথেষ্ট পালো ইয়াত আৰু ভাল লাগিলে ৰিজৰ্টখন বৰ ধুনীয়া খোৱা বোৱাৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ ষ্টাফখিনি খুব হাম্বল হয় কিবা এটা অৰ্ডাৰ কৰিলে ফটককৈ আনি দিয়ে ভাল আহক এক্সপ্ল'ৰ কৰক আৰু মই অথনি আপোনালোকক কৈছিলোঁ যে বহুত মানুহ ইয়াত আহিছে কালি আমি অকলে আছিলোঁ কালি যি মন তাকে কৰিছিলোঁ বহুত মানুহ আছিলে তাৰ পৰা আজি বহুত মানুহ আহিলে অভাৰঅল ৰিজৰ্টখনৰ 2-3টা ৰুম খালী আছে বাকীখিনি গোটেইখিনি ফুল খুব ভাল লাগিছে সুন্দৰ পৰিৱেশ কালি ৰাতিও দেখাইছোঁ আজি আকৌ দেখাম দৰকাৰ হ'লে চ' আপুনি চাওক তলত পাৰ্টি চলি আছে তলত এটা বেলেগ পাৰ্টি চলি আছে টিপ টপ চলি আছে একদম মজা চলি আছে চ' লেটছ ব'লক আৰু দেখাম লেটছ ব'লক আৰু দেখাম কেনেকৈ কি হয় কি নাই এইটো আমাৰ ৰুম কাইলৈ টাটা বাই বাই কৰিম আৰু এইখিনি লেটছ ব'লক